নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বিস্তি ধাৰাবাহিকত বাবা চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বাবাৰ প্ৰকৃত নাম হৈছে অন্তৰীক্ষ চহৰীয়া। তেখেতৰ জন্ম হৈছিল 1994 চনৰ 23 জানুৱাৰীত। অন্তৰীক্ষ চহৰীয়াৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা কমপ্লিট কৰে ডন বক্স হাইস্কুল পাণবজাৰৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰে নৰ্থ গুৱাহাটীৰ পৰা। তেওঁ বেংগলোৰৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছে। বন্ধু বান্ধৱীসকল, অন্তৰীক্ষ চহৰীয়াৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক, দেউতাক আৰু এটা ভায়েক আছে। দেউতাকৰ নাম ধৰ্মকান্ত চহৰীয়া, মাকৰ নাম মীৰা চহৰীয়া আৰু ভায়েকৰ নাম নিশান্ত চহৰীয়া। বন্ধু বান্ধৱীসকল, অন্তৰীক্ষ চহৰীয়াই আমি জানিব পৰা মতে বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।